মূল্যবৃদ্ধির ভাতা দিয়ক, মূল্যবৃদ্ধির ভাতা দিয়ক। আজি একচুৱেলি আমাৰ ধৰ্ণা কাৰ্যসূচী লাগাতাৰ আমি চলাই আহি আছোঁ। তথাপিতো এছেম্বলি ছেশ্যন হিচাপে আজি আমি সচলত ধৰ্ণা কাৰ্যসূচী আমি ইয়াতে লৈছোঁ। কিন্তু আমি জানিব পাৰিছোঁ বিশেষ সূত্ৰৰ পৰা পুলিচগিৰি যিসকলে পুলিচগিৰি দাদাগিৰি দেখাইছে, আমাৰ কৰ্মকৰ্তাসকলক বহু জেগাত ডিষ্টাৰ্ব দিছে পুলিচবিলাকে, আৰু ঘৰে ঘৰে গৈ বহুত পুলিচে আমাৰ মানুহক ধৰি এৰেষ্ট কৰি ৰাখিছে থানাত। এতিয়ালৈকে কিছুমান থানাত আছে আবদ্ধ হৈ। তথাপিতো ৰাইজে এইখিনি ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি 5,000ৰ ওপৰত ৰাইজ ওলাই আহিছে। আমাৰ মূল দাবীটো হৈছে 4টা কথা হৈছে কি, মানে খিলঞ্জীয়াৰ ওপৰত যিটো ভূমি উচ্ছেদৰ নীতি, জাতিৰ নামত যিটো ভূমি উচ্ছেদৰ যিটো মানে ৰাজনীতি কৰি আছে, এইটো অনাগত দিনত অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আৰু আমাৰ যিটো আমাৰ মূল্যবৃদ্ধিৰ যিটো ৰোধ, এইটো আমি ৰোধ কৰিবলৈ আমি কোৱা নাই। মূল্যবৃদ্ধি হৈ থাকিব সময়ৰ গতিত, কিন্তু আমাক মূল্যবৃদ্ধিৰ এটা ভাত্তা মান্থলি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি ডিমাণ্ড জনাইছোঁ। আৰু লগতে আজি আমি হিমমামাৰ পুলিচক অসমৰ ৰাইজৰ ওপৰত গুণ্ডাগিৰিটো কৰাটো আমি দেখা পাওঁ, কিন্তু অৰুণাচলৰ সীমাত বা নাগালেণ্ডৰ সীমাত বা মেঘালয়ৰ সীমাত অৰুণাচলীয়ে যিটো গুণ্ডাগিৰি কৰে, বা নাগালেণ্ডৰ ৰাইজে যেতিয়া গুণ্ডাগিৰি কৰে, বা মেঘালয়ৰ ৰাইজে যেতিয়া গুণ্ডাগিৰি কৰে, অসমৰ পুলিচ মেখেলাৰ তলত সোমাই থাকে। এই বস্তুটোক আমি ধিক্কাৰ জনাইছোঁ। ইয়াৰ কাৰণে আমি পুলিচগিৰি যিটো গুণ্ডাগিৰি, এইটো বন্ধ হ'ব লাগে। আৰু আমাৰ যিটো সীমা সমস্যা, এই সীমা সমস্যাটো অতি শীঘ্ৰে সমাধানৰ এটা ৰাস্তা হ'ব লাগে। ইয়াৰ কাৰণে আমি আজি সচলত ধৰ্ণা আৰম্ভ কৰিছোঁ, আৰু অনাগত দিনত আমি কৰি থাকিম। আৰু মানে 15 তাৰিখে আমাৰ তেজপুৰত আছে। তেজপুৰ এলেকাত বাটাচীপুৰত বহু খিলঞ্জীয়া মানুহক উচ্ছেদ কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ চলাই আছে। ইয়াৰ কাৰণে আমি 10,000 মানুহলৈ আমি তেজপুৰত ধৰ্ণা দিবলৈ গৈ আছোঁ 15 তাৰিখে। চাওক পুলিচগিৰিয়ে কিমান দিন ধৰি ৰাখিব জনতাক। আমি দেশৰ মালিক হয়, পুলিচক আমি দৰমহা দি আছোঁ। পুলিচক কোনে বেতন দিছে? ৰাইজে দিছেনে? পুলিচে ৰাইজৰ বেতন লৈ পুলিচগিৰি আমাৰ জনতাৰ ওপৰত দেখাব। এই পুলিচ ৰাজ আমি চলিবলৈ নিদিওঁ। এইটো জনতাৰ দেশ হয়, এইটো গণতন্ত্ৰ হয়, এইটো হিটলাৰী ৰাজ নহয়। হিটলাৰী শাসন ব্যৱস্থাটোক আমি অনাগত দিনত হিমমামাক এই গাদীচ্যুত কৰিবলৈ আমি গৈ আছোঁ। दा जेसेबां समस्या बे समस्याखौ जों दि भटार्सफोरनि सायावसो जाबनानै होयो। समस्याखौ सलिउसन खालामनायनि कुनु माने पजिटिभ लाइन लाया बिसोरो, आरो सलिउसन खालामनायनि पजिटिभ लाइनखौ जों लागासिनो दङ। जों एभ्रि भटार्सनो मान्थलि बेतन होनायनि कानुन बानायनांगौ। अब्ला दाननाय सुनाय, सिखाव सिथुम सब खामानिया बन्द जालांगोन। फरायनाय सेंग्रा सिख्लाफोरनि खामानिया गैला, मेसिना लांजोब्बाय। दा इडुकेशन पार्सननि खामानिया जिहेतु मेसिना लांबाय, कम्पिउटारा लांबाय। दा लेबार श्रेणिनि खामानिफोरखौ जिसिपि डाम्पारा बुलडुजारा सब बोनानै लांबाय। होमबा जों बे संसाराव थानानै मा मावनानै जागोन, मा मावनानै जोङो संसार खालामगोन, गथ' गथायखौ मा रखम फरायहोगोन, बे बिराद गिदिर मोनसे समस्या। बिनि कारणे मा खालामदों, जाति डिभाइड एन्ड रुल खालामदों गभर्नमेन्टआ। डिभाइड एन्ड रुल खालामनानै बर' जातिखौ मोनसे खालामदों, माने राजबंशीखौ मोनसे खालामदों, कसारिखौ माने खरनियाखौ मोनसे एक्सट्रा आलादा खालामदों। मोनसे गन बानायदों फाथोथारा बानायनानै मोनसे फाथोथाराखौ आखाइजों सेफायनो खहस। आरो जों भटार्सफोरा मा होनना बुंदों, न' जात न' पात, भटार एक जात। जों गासै भटार्सआ खौसे जानांगौ आरो जोंनि मोन्थाइखौ जों लानांगौ। बेल'सो खामानि। जों गासैबो भटार्सनि मोजांनि थाखाय खामानि मावगासिनो दङ। তো আজি বিধানসভাৰ সত্ৰ আৰম্ভ হৈছে। তো বিধানসভাৰ সত্ৰত আমি 4টা দাবীক লৈ পেলাই ইয়াতে আমি ধৰ্ণা প্ৰদৰ্শন কৰিছিলোঁ। মূলতঃ তথাকথিত বনভূমি আৰু চৰ চাপৰিৰ নামত যিটো চৰকাৰী সন্ত্ৰাস, এইটো বন্ধ কৰিব লাগে। তাৰপিছতে মূল্যবৃদ্ধি ৰোধ কৰক বুলি আমি কোৱা নাই, কাৰণ মূল্যবৃদ্ধি গতানুগতিক। যেনেকৈ গতিশীল পৃথিৱীত মূল্যবৃদ্ধি গতানুগতিক, কিন্তু মূল্যবৃদ্ধি গতানুগতিক ইয়াক ৰোধ কৰিবৰ কাৰণে কোৱা নাই। এটা কথা কৈছোঁ, মূল্যবৃদ্ধিৰ ভাত্তা দিয়ক বুলি কৈছোঁ। যেতিয়া দেশত মূল্যবৃদ্ধি হয়, তেনেহ'লে চৰকাৰী কৰ্মচাৰীৰ পৰা আদি কৰি মন্ত্ৰী, বিধায়ক, সাংসদলৈকে এওঁলোকৰ মূল্যবৃদ্ধিৰ ভাত্তা বাঢ়ে। তেনেকুৱা ক্ষেত্ৰত এই নিপীড়িত মানুহবিলাকৰ কাৰণে মূল্যবৃদ্ধিৰ দাবী উত্থাপন কৰা হৈছে। আৰু আমি ইয়াত এটা কথা কৈছোঁ যে নাগৰিকৰ সাংবিধানিক যিটো অৰ্থনৈতিক অধিকাৰ, 2011 চনৰ ভিত্তিত অসম বিধানসভাৰ পৰা এখন প্ৰস্তাৱ পাছ কৰিবৰ কাৰণে বাৰ কোৱা হৈছে, কিন্তু এইখিনি কাৰ্যব্যৱস্থাৰ ওপৰত আমি কাম কৰিছোঁ। তো ইয়াৰ ওপৰত এটা কথা কৈছোঁ যে চৰকাৰে আমাৰ আৱাজ দবাবৰ কাৰণে,
আমাৰ আৱাজ দবাবৰ কাৰণে জনসাধাৰণৰ আৱাজ দবাবৰ কাৰণে ভোটাৰ্ছ পাৰ্টিৰ কৰ্মীৰ ঘৰে ঘৰে গৈ এওঁলোকে এটা কাম কৰিছিলে যে কৰ্মীৰ ঘৰে ঘৰে গৈ পেলাই কালি ৰাতি 9-10 বজাত কালি ৰাতি 9 বজাত আমাৰ জিলা সভাপতি সম্পাদক আৰু ব্লকৰ প্ৰত্যেকটো সভাপতি সম্পাদকক কালি ৰাতিয়েই জেলত বন্দী কৰি ৰাখিছে আজি 11টা বজাত এৰি দিছেগৈ কালি ৰাতিৰ পৰা তো আমাৰ মানুহবিলাকক এটা বিশৃংখল ঘটাবৰ কাৰণে আৰু ইয়াত নাহিবৰ কাৰণে বাৰ বাৰ দাবী ধমকি দিয়া হৈছিল ইয়াৰ দ্বাৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনসাধাৰণৰ যিটো আৱাজ দবাবৰ কাৰণে চিন্তা কৰিছে সেই আৱাজ দবাবৰ কাৰণে অকণমান আগতেও যিটো আমাৰ ভিক্টৰ দাসে এটা কথা উত্থাপন কৰিছিলে এইটো অভিযোগ উত্থাপন কৰিছে কিন্তু এই অভিযোগ বিচাৰ কৰাৰ দায়িত্ব আৰু কৰ্তব্য চৰকাৰৰ আছিল কিন্তু চৰকাৰে এই অভিযোগটো কি কৰিছে বিচাৰ কৰা নাই এইখন ভাৰতবৰ্ষ গণতান্ত্ৰিক দেশ হ'লেও 99% মানুহ ভয়াতুৰ মানুহ ইয়াত বসবাস কৰে তো 1% মানুহৰহে সাহস আছে তে এই সাহস থকা মানুহবিলাকো শেষ কৰি নুপুংখক এখন সমাজলৈ পৰিৱৰ্তিত কৰিবৰ কাৰণে যিটো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পন্থা লৈছে গতিকে আমি ধিক্কাৰ দিছোঁ যে হিমন্ত বিশ্ব চৰকাৰক কৈছোঁ যে অনাগত দিনত এই সাহসী মানুহবিলাকৰ আৱাজ দবাই পেলাই যদি নুপুংখক এখন সমাজ সৃষ্টি কৰিবলৈ ওলাইছে তাৰ কাৰণে সাৱধান থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ অনাগত দিনত যে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ কৰ্মীসকলক সুৰক্ষা দিয়াৰ দায়িত্ব এওঁলোকৰ কালি যাৰ ঘৰত গৈছিল যাক উঠাই নিছিল এওঁলোকৰ থানাৰ অচিৰ বিৰুদ্ধে আমি কেছ ফাইল কৰিছোঁ এই কেছ ফাইল দীঘলীয়া হ'ব আৰু কোনো অচি ডিচিক এছপিক এৰি দিয়া নহ'ব তাৰ বিচাৰ কৰা হ'ব আবদ্ধ আজিৰ আমাৰ হিচাপত আহিলে প্ৰায় 2750 জন মানুহক আবদ্ধ কৰি ৰাখিছে আজিৰ তাৰিখত তো 2750 জন মানুহক আবদ্ধ কৰাৰ পিছত এওঁলোকে এটা কথা চিন্তা কৰিছিলে বাকী পাৰ্টিৰ নিচিনাকে নেতাবিলাকক বন্দী কৰিলে শেষ হ'ব বুলি ভাবিছিলে কিন্তু এইটো ভোটাৰ পাৰ্টি হয় নেতাৰ পাৰ্টি নহয় নেতাক বন্দী কৰিলেও ভোটাৰে অট'মেটিক ইয়াত আহিব আৰু চৰকাৰে এটা কথা জানে চেল্ফি মামাই এটা কথা জানে বাকী দল সংগঠনবিলাকে চৰকাৰৰ হাতত ধৰিব কিন্তু ভোটাৰ্ছ পাৰ্টিয়ে চৰকাৰৰ ডাইৰেক্ট ডিঙিত ধৰিব সেই কথাটো জানে অনাগত দিনত ডিঙিত ধৰিছোঁ আৰু ডিঙিত ধৰিম আৰু এইও এটা কথা কৈছোঁ যে ইয়াৰ পৰা বাচিব পাৰিলে বাচিবি নহ'লে খতম